লংকাৰ দক্ষিণ লস্কৰ পথাৰত এটা বনৰীয়া হাতীয়ে বিদ্যুতৰ তাৰত লাগি মৃত্যুক সাৱটি লয়। লংকাৰ দক্ষিণ লস্কৰ পথাৰত এটা বনৰীয়া হাতী মৃত্যু হোৱাৰ পিছত এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন কৰ্মী। যোৱা কেইবাদিন ধৰি লংকাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে। তাৰে মাজত আজি লংকাৰ দক্ষিণ লস্কৰ পথাৰত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই থকাৰ সময়ত বিদ্যুতৰ তাৰত লাগি এটা বনৰীয়া হাতীয়ে মৃত্যু সাৱটি লয়। বনৰীয়া হাতীটো চাবলৈ ঘটনাস্থলীত শ শ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। এই ঘটনাটো সংঘটিত হৈছে ৰাতি প্ৰায় ৮ মান বজাত, কিন্তু ঘটনাস্থলীত বন বিষয়া এতিয়ালৈকে উপস্থিত হোৱা নাই।